হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি আমি যাম মানাস নেশ্যনেল পাৰ্ক। লগতে আছে মোৰ বন্ধু বুলবুল হুছেইন। আৰু আপোনালোকক মানাস নেশ্যনেল পাৰ্কত যোৱাৰ ৰাস্তাৰ দুই পাশৰ পৰিৱেশবোৰ দেখুৱাম। আৰু আপোনালোকে মোৰ লগত ভিডিঅ'ৰ শেষলৈকে লাইনত থাকিব। গাইজ, ৰাস্তাখন যোৱা বানত পানীয়ে উটুৱাই লৈ গৈছে আৰু যাৰ বাবে আমি এতিয়া হাকুৰে পাৰ হৈ যাম। তো গাইজ, আহি আমি পালোহি যিটো হ'ল মানাস নেশ্যনেল পাৰ্ক পোৱাৰ আগৰ চাহ বাগিচাবোৰ। আৰু চাওক আপোনালোকে কি সুন্দৰ পৰিৱেশ, কি ধুনীয়া পৰিৱেশ চাব। গাইজ, ফাইনেলি আমি আহি পালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব। বাই।